মোকালমৰ ২ নং জয়সাগৰত ভয়ংকৰ ঘটনা খাদ্যবস্তুত বিষক্ৰিয়া হৈ অসুস্থ ৯০ গৰাকী লোক নলবাৰী জিলাৰ বৰক্ষেত্ৰী সমষ্টিৰ মোকালমৰ ২ নং জয়সাগৰত খাদ্যবস্তুত বিষক্ৰিয়া হৈ অসুস্থ হৈছে কেইবাগৰাকী লোক জানিব পৰা মতে গাঁওখনৰ ৯০ গৰাকীকৈ লোক অসুস্থ হৈ পৰাত মোকালমুৱা মহকুমা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হয় অসুস্থ লোকসকলৰ জ্বৰ বমি শৌচ হোৱাৰ বাবে চিকিৎসালয়ত ভৰ্তি কৰা হৈছে জানিব পৰা মতে যোৱাকালি গাঁৱৰ এজন লোকৰ ঘৰৰ এক অনুষ্ঠানত একেলগে খাদ্য গ্ৰহণ কৰিছিল আটাইবোৰ লোকে বুট মাহো গ্ৰহণ কৰিছিল চিকিৎসকে বুট মাহৰ পৰা বিষক্ৰিয়া হৈ লোকসকল অসুস্থ হোৱা বুলি সন্দেহ প্ৰকাশ কৰিছে নিউজ ডেস্ক ৰিপৰ্ট D7 নিউজ খানা খাই প্ৰায় ৯৫ জন মানুহ হস্পিটেলত ভৰ্তি হৈছিলে আমি সন্দেহ কৰিছোঁ মানে খাদ্যৰ পৰা বিষক্ৰিয়া হৈ আহিছে বুট খাইছিলে কি হ'ল বুট খাইছিলে বুট খাইছিলে জিয়াৰত বুলি কয় জিয়াৰতৰ মানে প্ৰসাদ দিছিলে সেই বুট খাই পয়জনিং হৈছিলে কিমানজন আছে এতিয়ালৈ আমাৰ হস্পিটেলত ৯৫ জনৰ ৰেকৰ্ড আছে আজি আৰু কিমানজন আহিছে আজিলৈ কালিৰ পৰা আজিলৈ ৯৫ জন এতিয়া কোনোবাই আৰু লেপাৰ হৈছে জানো নাই ৰেকৰ্ড হোৱা নাই নাম জানে নেকি কিমান আমাৰ আছে এণ্ট্ৰি আছে গোটেইখিনি ডাটাখিনি আছে জয়সাগৰত আবুল আলীৰ মায়েক যেতিয়া ঢুকালে তেতিয়া তেখেতৰ এই জিয়াৰতত কেঁচা বুট কল এনেকুৱা সামগ্ৰী মানে আমাৰ জিয়াৰতত দিয়ে সেই কেঁচা বুট খাই মোৰ ছোৱালীজনী ১১-১২ বছৰ হৈছে আৰু ল'ৰাজনৰ ৯ বছৰ আগতে ল'ৰাজন ভৰ্তি কৰিলোঁ ল'ৰাজনৰ ডায়েৰিয়া হ'ল বমি কৰিলে আৰু নেক্সট ছোৱালীজনীও ৰাতি 12:30 বজাত খুব বমি কৰিলে আৰু শৌচ কৰিলে তেতিয়া আমি ওচৰৰে স্বাস্থ্যকেন্দ্ৰত মোকালমত ভৰ্তি কৰাওঁ আৰু মোৰ নিচিনা বহুত মাইকী মানুহ হৈছে ল'ৰা ছোৱালী হৈছে তেখেতসকলকো আমাৰ ইয়াত মোকালমত চিকিৎসালয়ত ভৰ্তি কৰিছে আৰু এতিয়া ৰেফাৰ কোনো ধৰণৰ কৰা নাই গোটেই সযতনে হৈছে অভিভাৱকখিনি লগে লগে আমাৰ মোকালমৰ মানে মেডিকেলত ভৰ্তি কৰিছে কিমানমান হৈছিলে এতিয়ালৈকে আমি 190 ধৰক 90 জনলৈকে হৈছে আৰু আমি গম পাওঁ ৰাতি বহুতে আনিছে আৰু অকণ ভাল পোৱাৰ পিছত আকৌ লৈ গ'ল ঘৰত মেডিকেলত আনিছিলে কিন্তু ঘৰত গৈ আকৌ হৈছে তেখেতসকলৰ এতিয়া ৰাতিপুৱা বহুত কেইজনক তেখেতসকলে আকৌ মেডিকেললৈ লৈ আনিছে গতিকে কেঁচা বুটটো বহুত মানে মানুহে ব্যৱহাৰ কৰে যদিও ইয়াক মানে পৰীক্ষা কৰি বা ভালদৰে ব্যৱহাৰ কৰিব লাগে যাতে ভৱিষ্যতত এনেকুৱা ফুড পয়জন নহয় তাৰ কাৰণে সকলোৱে তাৰমানে চাব লাগে দিশটো এনেকুৱাকৈ খোৱালে ভাল হয় এইটো লক্ষ্য কৰিব লাগে